অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি কি কৰিম আপুনি কওক। আমাৰ আৰু উপায় নাই। আমাক আপুনি যি ধৰণৰ হত্যা কৰি আছে, আমাৰ আৰু উপায় নাই। আপুনি কৈ দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰাজহুৱাকৈ কৈ দিয়ক অসমৰ মুছলমান কি কৰিব লাগে। আসসালামু আলাইকুম। আমাৰ অসমৰ সমূহ ৰাইজক অনুৰোধ, আমাৰ এই কথাখিনি আপোনালোকে অলপ মনোযোগ দি শুনিব আৰু কথাখিনি বুজিবৰ কাৰণে অলপ চেষ্টা কৰিব। আমাৰ মুছলমান মানুহৰ হাতত শক্তি নাই জীয়াই থাকিবৰ কাৰণে, যিহেতু আমাৰ মুখ্যমন্ত্ৰী একতৰফা হৈ গ'ল। আমাৰ মুছলমানৰ তৰফত মুখ্যমন্ত্ৰী নাই। আমাৰ মুছলমানৰ হৈ এটা মাত নামাতে আমাৰ মুখ্যমন্ত্ৰীয়ে। তো আমি জীয়াই থাকিবৰ কাৰণে আৰু শক্তি নথকা হৈ গ'ল। গতিকে আমি সমূহ মুছলমান একগোট খাই কিবা এটা মাজত এৰি পিনে আমি গোটেই মুছলমান একলগত শেষ হৈ যাওঁ, মৰি যাওঁ, নহ'লে আৰু উপায় নাই। আমাক এনেকে তিলে তিলে মাৰিব। আমি তিলে তিলে মৰাতকৈ একলগত মৰি যোৱাটো আমাৰ কাৰণে বৰ ভাল হ'ব। গোটেই খোৱা মুছলমান একলগত মৰি যাম, আমাৰ আত্মাটো শান্তি পাব। আমাৰ মুছলমান কিটাক ইমান হাৰাশাস্তি দি আছে, ইমান উচ্ছেদ কৰি আছে। উচ্ছেদ কৰক চৰকাৰী মাটিৰ পৰা, আমাৰ আপত্তি নাই। কিন্তু এয়া সন্দেহযুক্ত বাংলাদেশী বুলি কৈ থাকে। আৰে বাবা, কেনেকে সন্দেহযুক্ত বাংলাদেশী হৈ গ'ল? এটা স্বদেশী মানুহক যদি আপুনি গৈ কয় যে তোমাক সন্দেহ হৈছে, তুমি বাংলাদেশী, কমচে কম ডকুমেণ্টছ কেইটা চাব লাগে আগত, যে এইটো সঁচাকে বাংলাদেশী হয় না নহয়। যদি বাংলাদেশী হয় তাক পোস্টবেক কৰি দিয়ক, ধৰি কি কৰে কৰক, আপত্তি নাই। কিন্তু স্বদেশী এনেকুৱা অত্যাচাৰী কৰাটো অসম্ভৱ, মানে সহ্য কৰিব নোৱাৰো। গতিকে আমাৰ মুছলমান মানুহৰ হাতত আৰু শক্তি নথকা হৈ গ'ল, কাৰণ মুখ্যমন্ত্ৰী যিহেতু একতৰফা হৈ গ'ল। আমাৰ মুছলমানক ইমান হাৰাশাস্তি কৰি আছে। আমি মৰাতকৈ জীয়াই থকাটো অসম্ভৱ হৈ গ'ল। আমি মৰি যোৱাটো বৰ ভাল হ'ব। গতিকে আমি সকলো মুছলমান একগোট খাই এটা মাজত মানে কিবা এটা এৰি পিনে আমি গোটেই মুছলমান এক লগত মৰি যাওঁ। আমি অসমটো ত্যাগ দি থৈ যাওঁ। কাৰণ আমি এনে ত্যাগ দিব নোৱাৰিম, কাৰণ আমাৰ অসমীয়া ভাষা, আমাৰ অসম দেশ, আমি এনে ত্যাগ দিব নোৱাৰিম। আমি কমচে কম মৃত্যু হৈ তাৰ পিছত হ'লেও ত্যাগ দিব পাৰিম। আমি আমাৰ অসমীয়া মানুহক শান্তি কৰি থৈ যাম, আমাৰ সকলো মুছলমান মানুহে। আমি সমূহ মুছলমান যদি মৰি যাওঁ, তেনেহ'লে আমাৰ অসমৰ অসমীয়া মানুহ শান্তি পাব। এনে সিহঁতে আমাক একেবাৰে নামাৰে, তিলে তিলে মাৰিব। এনেকুৱা তিলে তিলে মৰাতকৈ আমি একেলগত মৰি যাওঁ। আমাৰ মুছলমান মানুহকেইটা আমাৰ কথাখিনি বুজিবৰ কাৰণে অলপ চেষ্টা কৰিব। আৰু এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিব, সমূহ অসমৰ মানুহে যাতে বুজি পায় মোৰ কথাখিনি, আমাৰ মনৰ দুখখিনি, যাতে আমাৰ সমূহ অসমৰ মুছলমান হিন্দু সবেই বুজি পায় যে আমাৰ মুছলমানৰ ওপৰত কিমান অত্যাচাৰী চলি আছে, আমাৰ মুছলমান মানুহৰ ভিতৰত কিমান দুখ, সেইটো আৰু সহ্য কৰিব নোৱাৰা হৈ গ'ল। আৰু আমাৰ মুছলমান মানুহে একো কৰিবও নোৱাৰে, কাৰণ আমাৰ মুখ্যমন্ত্ৰী আমাক অকমান সহায়ো নকৰে। আমাৰ মুছলমান হৈ আমি কি যে পাপ কৰিলো এইটো অসমত নাজানো। তো যিয়ে নহওক, আমি মুছলমান হৈয়ে গ'লো যেতিয়া, আমি এতিয়া কি কৰিম? তো এতিয়া আমাৰ অসমটো ত্যাগ দি থৈ যাম, আমি সকলো মুছলমান মৰি পিনে। তো আমাৰ ভিডিঅ'টো অনুৰোধ চবকে শ্বেয়াৰ কৰি দিব। জয় আই অসম।